যদি প্ৰমোদ বড়ো ডাঙৰীয়া দেৱে নিজাববীয়াকৈ সিদ্ধান্ত লৈছে, এইটো ঠিক সিদ্ধান্ত নহয়। আৰু যদি এনেকাই হয়, আমি যদি বিজেপিৰ উন্নতি অৰ্থে কাম কৰোঁ, আমাৰ বৰ্তমান মেম্বাৰশ্বিপ ড্ৰাইভ চলি আছে, আমাৰ কামত যদি UPPL দলে ব্যাঘাত কৰে, বাধাৰ সৃষ্টি কৰে, তেনেহ'লেতো মই এইটো শুভ লক্ষণ দেখা নাই। এইটো স্পষ্ট। আমাৰ দলৰ উন্নতিৰ কাৰণে, দল আগুৱাই লৈ যাবৰ কাৰণে আমাৰ দলীয় কৰ্মী আমি সকলোৱে কাম কৰিম। এনেকুৱা ধৰণৰ যদি সদস্যপদ কাটে তেওঁ নিজাববীয়াকৈ, তেনেহ'লে মই ভাবোঁ এইটো ভাল কৰা নাই আৰু এইটো ভাল নহ'ব, এলায়েন্সৰ কাৰণে ভাল নহয়। আগন্তুক BTC চাওক, এইটোতো হ'ল ডাঙৰ কথা। আপুনি এটা প্ৰশ্ন কৰিছে যে যদি কিবা সেনেকুৱা ধৰণৰ যদি সংকেত পায়, আমাৰ দলে সিদ্ধান্ত ল'ব। আমাৰ দলে যি সিদ্ধান্ত ল'ব, সেই দলৰ সিদ্ধান্তই আমাৰ কাৰণে চূড়ান্ত সিদ্ধান্ত, আৰু দলৰ হতে আমি কাম কৰি যাম, এইটো স্পষ্ট। আমি একো নাজানো। ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ, আৰু ভাৰতীয় জনতা পাৰ্টিৰ হৈ আমি কাম কৰি যাম। এই দলৰ উন্নতিৰ অৰ্থত কাম কৰিবলৈ যদি কোনো বাধা কোনো যদি প্ৰয়োগ কৰে, সেইটো আমি কেতিয়াও গ্ৰহণযোগ্য বুলি নাভাবোঁ। ভাৰতীয় জনতা পাৰ্টি অকলে খেলিব। ইতিমধ্যে আমাৰ ভৱেশ দাই, আমাৰ ৰাজ্যিক সভাপতি, আমাৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱেও স্পষ্ট কৰি দিছে। ইয়াত যদি কোনোবা মানুহৰ মনত দুখ পাইছে বা অসন্তুষ্ট হৈছে, সেইটো বেলেগ কথা। কিন্তু দলৰ সিদ্ধান্ত আমাৰ চূড়ান্ত সিদ্ধান্ত। দলে অকলে খেলিব, আমি অকলে খেলিম। দলৰ হৈ আমি কাম কৰিম, আৰু ভাৰতীয় জনতা পাৰ্টি জিন্দাবাদ। ইয়াৰে আমি মাননীয় মুখ্যমন্ত্ৰী, মাননীয় আমাৰ CEM প্ৰমোদ বড়ো ডাঙৰীয়াক আমি পুনৰ বিবেচনা কৰিবলৈ আহ্বান কৰিছোঁ। আৰু আমি কৰ্মদক্ষ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক আমি এষাৰ কথা ক'ব বিচাৰিছোঁ যে ৰেওৰাও নাৰ্জাৰী ডাঙৰীয়া দেৱে বিজেপিৰ দলৰ উন্নতি হতে যি কাম কৰি আছিল বা বৰ্তমানো আছে, এয়া বিজেপিৰ কাৰণে এটা শুভ লক্ষণ। আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱে এষাৰ কথা কৈছে যে আমি অকলেই BTCত খেলিম। এইটো ভাল কথা। আমি BTCত জয়ী হ'ম, আৰু বিজেপি বাদে BTCৰ কোনো দলই চৰকাৰ কৰিব নোৱাৰে, এইটো স্পষ্ট। বিজেপি অবিহনে আমাৰ BTCত কোনেও চৰকাৰ বনাব নোৱাৰে। সেইকাৰণে আমি আশাবাদী, আৰু আমি দলৰ কাম কাজ আৰু মেম্বাৰশ্বিপ ড্ৰাইভ আমাৰ বৰ্তমান চলি আছে। আমি গাঁৱে ভূঞে গৈ আছোঁ, আৰু আমি দেখা পাইছোঁ এইটো শুভ লক্ষণ। ভাৰতীয় জনতা পাৰ্টিত বিভিন্ন দলৰ পৰা মানুহ আগ্ৰহেৰে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি আছে, এই এটা শুভ লক্ষণ। এই সময়তে আগন্তুক আমাৰ BTC নিৰ্বাচনত যাতে আমি জয়ী হ'ব পাৰোঁ, এই লক্ষ্য ৰাখি আমি সকলোৱে কাম কৰি আছোঁ। আমাৰ ৰেওৰাও দা দলৰ হিতাৰ্থে, দলৰ উন্নতিৰ কাৰণে ভাল কাম কৰি আছে, আৰু মই যিখিনি উপলব্ধি কৰিব পাৰিছোঁ, EM হৈও ৰাইজৰ মাজত আৰু ৰাইজৰ হৈ কাম কৰিছে। সেইকাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী তথা আমাৰ CEM প্ৰমোদ বড়ো ডাঙৰীয়া দেৱকো এই বিষয়ে আমি পুনৰ বিবেচনা কৰিবলৈ আমি আহ্বান কৰিছোঁ। দলৰ উন্নতি আৰু দলৰ স্বাৰ্থত আমি সকলোৱে কাম কৰোঁ, আৰু ব্যক্তি স্বাৰ্থত নহয়। আমি যদি ৰেওৰাদাৰ কিবা আমি পালোহেঁতেন, তেনেহ'লে আজি আপোনালোকে যে আমাৰ লগত প্ৰতিক্ৰিয়া জানিবলৈ বিচাৰিছে, সেইকাৰণে আমি আজি এই কথাষাৰ ক'বলৈ বাধ্য হ'লোঁ। তেওঁ দলৰ হিতাৰ্থে কাম কৰিছে আৰু কাম কৰি যাব। আমিও তেওঁক সকলোৱে সহায় সহযোগিতা আগবঢ়াইছোঁ। তেওঁৰ নেতৃত্বত জুমদুৱাৰ, কচুগাঁও দলে ফলে বহুত বড় মানুহে দলত যোগদান কৰিছে, এই আমি নিজ চকুৰে দেখিছোঁ। বৰ্তমানো দলৰ হৈ তেওঁ কাম কৰি আছে। সেইকাৰণে এটা সক্ৰিয় নেতাক আৰু সক্ৰিয়ভাৱে ভাৰতীয় জনতা পাৰ্টিত তেওঁ কাম কৰি আছে। সেইকাৰণে তেওঁৰ সদস্য পদ কটাটো আমি দুখ প্ৰকাশ কৰিছোঁ। যদি কিবা হৈছে,
দলৰ মাজত বহি আলোচনা কৰিব লাগে আৰু দলৰ সিদ্ধান্ত চূড়ান্ত সিদ্ধান্ত আমি দলৰ সিদ্ধান্ত সদায় আমি চিৰধাৰ্য আমি মানি আহিছোঁ আগন্তুতো মানি যাম সেইকাৰণে মই আমাৰ যিটো উদ্দেশ্য আমি ভাৰতীয় জনতা পাৰ্টীয়ে অকলে চৰকাৰ কৰিবলৈ আমি কেনেকৈ সক্ষম হ'ম ইয়াৰে আমি লক্ষ্য ৰাখি আমি দলৰ কাম কাজ আগুৱাই লৈ যাম আৰু আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াও এইটো বিচাৰিছে আমাৰ দলত বৰ্তমান মেম্বাৰশ্বিপ ড্ৰাইভ হৈ আছে যাতে আমি বিশ্বৰ ভিতৰত প্ৰথম মেম্বাৰশ্বিপ ড্ৰাইভ কৰি বিশ্বৰ ভিতৰত চবতকৈ ডাঙৰ দল হিচাপে আমি পৰিচিত হওঁ এই আমাৰ লক্ষ্য আৰু BTCত আমি কেনেকৈ চৰকাৰ কৰিব পাৰিম এই আমাৰ কৰ্মদক্ষ মাননীয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰো এই লক্ষ্য ৰাখি আমি যথেষ্ট কাম কৰি আছোঁ মেম্বাৰশ্বিপ ড্ৰাইভ কৰি আছোঁ আমাৰ ৰেউৰদাও কাম কৰি আছে আমাৰ ৰাজীৱ দাও কাম কৰি আছে দলৰ হিতাৰ্থে দলৰ উন্নতিৰ কাৰণে আৰু দল যাতে আমি আগুৱাই ল'ব পাৰোঁ আমি অকলে যাতে ইলেকশ্যন খেলিব পাৰোঁ আমি যাতে আমাৰ MCL জিকাই ল'ব পাৰোঁ আমি যাতে BTCত চৰকাৰ কৰিব পাৰোঁ ইয়াৰে আমি কামনা কৰিছোঁ এনেকৈ আমি আগুৱাই যাম যিভাৱে আমি দলক আগুৱাই ল'ব পাৰিম এই লক্ষ্য ৰাখি আমি কাম কৰি যাম মই পুনৰ এবাৰ আবেদন কৰিব বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী দেৱক যে ৰেউৰাও নাৰ্জাৰী দেৱক যি EM পদৰ পৰা ড্ৰপ কৰিছে এই পুনৰ বিবেচনা কৰিব লাগে ইয়াৰে আমি আহ্বান কৰিছোঁ